মৰমত দেহাজানসকল আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। আমাৰ আজিৰ দিনটোৰ আৰম্ভণি এনেকৈয়ে হ'ল। ভাইটিক যে নতুন চোলাটো দিব পাই মই বহুত সুখী। প্ৰত্যেক বছৰ মই আনৰ পৰা বিহুৱান লৈছিলোঁ আগতে আৰু এইবাৰ সকলোকে ঘৰৰ সৰু সৰু এটি উপহাৰ দিব পাৰিছোঁ। সেইকাৰণে মোৰ মনটো বহুত বেছি ভাল লাগি আছে। তাৰ পাছত এয়াতো জানেই প্ৰত্যেক বছৰৰ প্ৰথম দিনটোত আমি সকলোৱে জানো ভগৱানৰ আশীৰ্বাদ নলওঁ। সেইকাৰণে ময়ো মন্দিৰলৈ আহিলোঁ। তাৰ পাছত আইতাৰ আশীৰ্বাদ ল'লোঁ, মাক ঘৰতে সেৱা কৰি থৈ আহিছোঁ। আৰু তাৰ পাছত ভাইটিয়েও আইতাৰ আশীৰ্বাদ ল'লে। আইতা অকণমান বয়স হৈছে নোহোৱা নহয়, কিন্তু আইতা এতিয়াও পূৰা একেবাৰে জোচত থাকে আৰু। তাৰ পাছত মই গৈ কিনে ব্ৰেকফাষ্ট কৰিলোঁ আৰু মোৰ ব্ৰেকফাষ্ট মানে আমি এনেও দৈ চিৰা হ'লে খাই বেছি ভাল লাগিলেহেঁতেন দিয়কচোন। তথাপি মোৰ মানে বেমাৰ হৈ থকাৰ কাৰণে মই এয়াই খাব লগা হ'ল। কিন্তু দুপৰীয়া মই নেৰিলোঁ হা। দুপৰীয়া দেউতাই অনা খাহীৰ মাংস ভাত একেবাৰে পেৰি দিলোঁ আৰু ইমান বেছি মই খাহীৰ মাংস খাই দিলোঁ যে ৰাতিলৈকে মোৰ পেটৰ অসুখ হৈ গ'ল। আজিৰ ভিডিঅ'টিত এইখিনিয়ে আৰু